আজি 16 আগষ্টৰ বেটীৰ জন্মদিন। সকলোৱে আশীৰ্বাদ কৰিব তাই যাতে ডাঙৰ হৈ এগৰাকী ভাল মানুহ হ'ব পাৰে। নমস্কাৰ জনাইছোঁ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে থাকক, কুশলে থাকক সদায়। মন্দিৰলৈ বুলি আহিলোঁ, বেটীৰ জন্মদিনো লগতে আজি দেওবাৰো, সেইবাবে আহি পোৱা অকণমান পলমেই হ'ল। দেউতাক আহি পোৱা দেৰি হ'ল, ইয়াত বৰষুণ দি আছিল বহুত। মন্দিৰলৈ আহি পাই ধূপ চাকি ল'লোঁ, ভৰি হাত ধুলোঁ আৰু এতিয়া ধূপ চাকি জ্বলাই লৈছোঁ। হনুমানজীৰ চৰণত ধূপ চাকি জ্বলাই হৈ গ'ল। এতিয়া আমি ওপৰলৈ মন্দিৰৰ ভিতৰলৈ বুলি গৈছোঁ। যিহেতু মন্দিৰ বন্ধ হয় 12টাৰ পৰা 2টালৈকে, সেইবাবে আমি আহি পোৱাৰো অকণমান পলম হ'ল, সেইবাবে মানুহ বৰ বিশেষ নাই। এইফালে লগতে বাবা আছে আৰু এতিয়া মন্দিৰত আমি সেৱা জনাই লওঁ। সেৱা জনাই পেলানি বজাৰ অকণমান কৰিলোঁ, কৰি আহি ঘৰ পালোঁহি। ঘৰ পাই এতিয়া বায়েক ভনীয়েক সকলোৱে লাগি গৈছে বেলুন ফুলাবৰ বাবে। বেলুনখিনি ফুলাই হৈ গৈছে, হৈ যোৱাৰ পাছত এতিয়া এয়া অকণমান সিহঁতক সহায় কৰি দিলোঁ ময়ো বেলুন লগাবৰ কাৰণে। চকী এখনৰ ওপৰত উঠি লৈছোঁ আৰু লগতে বেলুনবোৰ ফুটিছেও, আকৌ নতুন এটা কৰি লগাই দিছোঁ। সকলোখিনি সজাই পৰাই হৈ গ'ল। এতিয়া কেক কাটিব। আইতাক, ককাক, বায়েক, বৰমাক, ভায়েক, ভনীয়েক সকলোখিনি আছে, খুৰীয়েকহঁতো আছে। তেওঁলোকক ভিডিঅ' কৰাহে নহ'লে। এতিয়া ভনীয়েক আৰু ভায়েকৰ লগত কেক কাটিছে। ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।